হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। এই ৰাতি 9টা বজাত আমি ক'ত যাব ওলালোঁ বাৰু? মালাই চাহ খাবৰ কাৰণে আমি ৰাতি 9টা বজাত এই দোকানখনলৈ গ'লোঁ। ইয়াত গৈ পিনে দেখিলোঁ যে বহুত ভিৰ আছে। তেতিয়া আমি কি কৰিলোঁ, এই ওচৰতে থকা এইখন চাউথ টি বুলি আছিলে, তালৈ গ'লোঁ। ওচৰা-ওচৰিকৈ থকা দুয়োখন দোকানত এখন চাহাব টিত মানুহ ইমানেই বেছি ভিৰ আৰু আনফালে ইয়াৰ বিপৰীতে আকৌ এখন চাউথ টিত একেবাৰে এজনো কাষ্টমাৰ নাছিলে। আমি সেইটো কাৰণে তাত গ'লোঁ আৰু ধুনীয়াকৈ তেওঁলোকে বহিব দিলে আৰু একদম খুব ধুনীয়াকৈ আমাক চাহ বনাই দিলে। দুয়োখন চাহৰ দোকানৰে টেষ্টটো ছেইম কোৱালিটি হয়, ছেইম। এয়া চাওক, আমি বহাৰ লগতে তেওঁলোকে ইমান ধুনীয়াকৈ 5 মিনিটৰ ভিতৰতে চাহ ৰেডি কৰি দিলে। এজনো কাষ্টমাৰ নথকাত আমাক দেখাৰ লগতে তেওঁলোকৰ মুখত যিটো হাঁহি দেখিলোঁ, সঁচাকৈ খুব ভাল লাগি গ'ল। চাহাব টিত সকলোৱে প্ৰায় খায়ে থাকে, সেইখন সকলোৱে চিনি পায়। এওঁলোকৰ ওচৰতো কেতিয়াবা খাই চাব, টেষ্ট দুয়োখনতে ছেইম হয়। 20 ৰুপিছত বহুত ধুনীয়া চাহ বনাই দিয়ে। ৰাতি কিমান টাইমত আমি চাহ খাইছোঁ চাওকচোন। দিনত যিহেতু ৰমজান মাহত খাব নোৱাৰি, সেয়ে আমি ৰাতি চাহ খাব গ'লোঁ। আপোনালোকৰ কোনে কোনে ইয়াত চাহ খাই পাইছে কমেণ্ট কৰি জনাব। আৰু যদি এবাৰো খোৱা নাইকিয়া তেন্তে এবাৰ হ'লেও খাই চাব, বিৰাটেই বেছি টেষ্টি বনায়। আচলতে কাকাই ক'লে ব'ল চাহ খাই আহোঁ বুলি টাউনৰ পৰা। আমি সেইটো কাৰণে যেনেকৈ আছিলোঁ চবেই তেনেকৈয়ে গুচি গ'লোগৈ আৰু চাহ খাবলৈ গ'লোঁ আৰু চাহ একাপ খাই সঁচাকৈ খুব বেছি ভাল লাগিলে। মাজে মাজে আমি যাওঁ কেতিয়াবা তেনেকৈ খাবলৈ। আপোনালোকে বাৰু কোনোবাই এনেকৈ যায়নে ৰাতি কেতিয়াবা ওলাই? কমেণ্ট কৰি জনাবচোন। খাই বৈ আহি পিনে আমি এয়া ঘৰমুৱা হ'লোঁ। বাকী আপোনালোকৰ ৰমজান কেনেকুৱা গৈ আছে কমেণ্ট কৰি জনাব। এয়া হৈছে ৰাতি 10টা বজাত ডিব্ৰুগড় টাউনৰ পৰিৱেশ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোন কোন ঠাইৰ পৰা ভিডিঅ'টো মোৰ চাই আছে কমেণ্ট এটা কৰি জনাব। থেংক ইউ ফৰ ৱাচিং, বাই। আৰু আমাৰ দৰে চাহ প্ৰেমী কোনোবা আছে নেকি জনাবচোন।